বাকচ পাওঁ ন প্ৰথম মই মানে কৰিছো মা কিন্তু গেজু নকৰিবি আকৌ এইফালে আগুটা এটা মানুহজনী থাকি নাহিলি
পঢ়োৱা বিষয়টো হৈছে বৰগীত আজি পঢ়াইছে কাইলৈ পৰীক্ষাত আহিবই শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীত সমূহকে বৰগীত বোলে প্ৰথম শংকৰদেৱৰ প্ৰথম বৰগীতটো হৈছে মনমেৰি চৰণী লাগো শংকৰদেৱৰ বৰগীতৰ সংখ্যা বেছি কিন্তু কমলা বায়নে আওৰাবলৈ দিওঁতে বনজুইত তেওঁ বৰগীতসমূহ বনজুইত উৰি গৈছিল কালি যে মাৰ্বল খেলি আছিলো যে ৰাস্তাটো সেইটোৱে কাইলৈ তহঁতৰ পৰীক্ষা আছে এতিয়া ইয়াতে ক্লাছ সমাপ্ত হৈছে মই যাওঁ
চা হৈ গ'ল কথা চা মই এইটো নোৱাৰিছো শিকাই দিব নি এই প্ৰশ্নটো কি কৈছে বুজি পোৱা নাই একো বুজি পোৱা নাই এই প্ৰশ্নটো কি কৈছে এই একদম পিটন দি কামো ফালি দিল বুইলো ও মনিকা Ê rồi, đã đi xuống học bây giờ rồi. Rồi là sẽ
এতিয়া তহঁতৰ ৰিজাল্ট দিছে বিহুতে পাইছ 50ৰ ভিতৰত 25 গৰিন্দমে পাইছ 50ৰ ভিতৰত 10 আৰ্যে পাইছ 15 তই ভুল ভুলকে লিখিছ লিখিলে কি হ'ল অনুমিতাই পাইছে 12 ইউৰিকাই পাইছে 12 আৰু সুনেনাই পাইছে 13 এয়া তহঁতি পৰীক্ষা দিছ হা একো ভালকে লিখা নাই তহঁতক মই ক্লাছ নকওঁ জানো যদি আগতে চিন্তা কৰি তেতিয়া এইটো পৰিস্থিতি নহয় ন ঠিক আছে আহকচোন আমি সকলোৱে শপত লওঁ আজি আমাৰ ভাৰতখন আগুৱাই নিয়াত আমাৰ সামাজিক মাধ্যমে বহুত সহায় কৰিছে সেয়া সহায় আৰু অলপ বেছি কৰিবৰ বাবে আমাৰ নিজৰ ধৈৰ্য শক্তি দৰকাৰ সেয়েহে আমি আমাৰ ভাৰতখন আগুৱাই নিয়াত বহুত প্ৰচেষ্টা চলাব দৰকাৰ গতিকে আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ যে সামাজিক মাধ্যমৰ প্ৰয়োজনৰ লগতে তাৰ উপকাৰ উপকাৰী বাছি চোৱাটো সকলোৰে আহক আমি সকলোৱে দেশ মাতৃৰ ৰক্ষা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত